নমস্কাৰ, মই এটুৱা মুণ্ডা, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী, বৰ্তমান চাহ জনগোষ্ঠী আদিবাসী কংগ্ৰেছৰ চেয়াৰমেন অল আছামৰ। আমি বিভিন্ন আমাৰ জাতীয় সংগঠনবিলাকৰ লগতে আমাৰ দলৰ তৰফৰ পৰাও আমাৰ এটা ইচ্ছা আছিলে যে অসম চৰকাৰে কৰম সন্মিলনক যদি বন্ধ দিয়ে, ছুটি ঘোষণা কৰে, বৰ ভাল হ'ব বুলি শেহতীয়াকৈ যোৱা দুদিন আগত তেওঁলোকৰ এটা চাৰ্কুলাৰ ওলালে, তেওঁলোকৰ এটা নটিফিকেশ্যন ওলালে। সেইটো চাই বৰ আনন্দ হৈছিলে, আমি ধন্যবাদ জনাম বুলি ভাবিছিলোঁ। কিন্তু পাছফালৰ লাইনবিলাক পঢ়াৰ পাছত গম পালোঁ যে তেওঁলোকে যিটো ছুটি উপভোগ কৰিব সেইটোৰ বিনিময়ত বেলেগ এদিনাখনহে তেওঁলোকে কাম কৰি দিব লাগিব, অৰ্থাৎ আনপেইড হলিডে তেওঁলোকে গভৰ্ণমেণ্টে দিলে। এতিয়া চাহ শ্ৰমিকসকলে আনপেইড হলিডেটোক মানিবলৈ কোনো ৰকমে এগ্ৰী নহ'ল। সমগ্ৰ অসমৰ লগত কেইটামান বাগিচা বন্ধ কৰিলে আৰু তেওঁলোকৰ যিবিলাক চালু চামুণ্ডু আছে, যিবিলাক দলীয় নেতা নেত্ৰী বা অন্য কণ্ট্ৰেক্টাৰী বেচিছত যিবিলাক আমাৰ দলীয় সংগঠনৰ বা আমাৰ জাতীয় সংগঠনৰ বিষয়ববীয়াবিলাক তেওঁলোকক ওকালতি কৰিলে, সেইবিলাকে দুই এটা বাগান বন্ধ কৰালে। কিন্তু 90% বাগান খোলা থাকি প্ৰতিবাদ সাব্যস্ত কৰিলে বিভিন্ন বাগানত। আজি বাতৰি কাকতত ওলাইছে গোলাঘাটৰ, যোৰহাটৰ, নগাঁৱৰ, ডিব্ৰুগড়ৰ বিভিন্ন জেগাত বিভিন্ন ৰকমৰ প্ৰতিবাদ কৰিলে এইটো হেৰি কৰিবৰ কাৰণে যে পেইড হলিডে দিব লাগিছিলে। যদি প্ৰকৃততে চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ কৰম সন্মিলনক যদি সঁচাকৈ শ্ৰদ্ধা কৰে, ভাল পায়, এই বন্ধ ঘোষণা কৰিছিলে, তেতিয়াহ'লে সেইটো পেইড হলিডে কৰিব লাগিছিলে। এতিয়া বহুত চাহ শ্ৰমিকে আৰু আমাৰ তৰফৰ পৰা আমি ক'ব বিচাৰোঁ যে চাহ জনগোষ্ঠী আদিবাসীসকলৰ পবিত্ৰ কৰম সন্মিলনটোক তেওঁলোকে অপমান কৰিছে। আমি এই অপমান কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আমি আহ্বান জনাম গভৰ্ণমেণ্টক যে আপোনালোকে তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডিব্ৰুগড়ত যেতিয়া আহিলে, তেতিয়া আপোনালোকে আনপেইড হলিডে এটা কৰোৱাই বেলেগ দিনাখন শ্ৰমিকসকলক কাম কৰোৱালে। কৰোণাৰ সময়ত গোটেই ভাৰতবৰ্ষৰ কৰ্মচাৰীয়ে দৰমহা পালে, ছুটিসহ দৰমহা পালে, কিন্তু চাহ শ্ৰমিকৰ মানুহবিলাকক আপোনালোকে তেতিয়াও নিদিলে। চাহ শ্ৰমিকক গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ 100 দিনৰ ভিতৰতে অন্য 6 জনগোষ্ঠীৰ লগতে এই চাহ জনগোষ্ঠী আদিবাসীসকলৰ জনজাতিকৰণ কৰিম বুলি ক'লে, সেইটোতো আপোনালোকে অপমান কৰিলে আজিলৈকে নিদিয়াকৈ। চাহ শ্ৰমিকৰ 350 টকা, 350 টকা, 351 টকা 33 পইচা মজুৰি বৃদ্ধি কৰি দিম বুলি আপোনালোকে ঢাক ঢোল বজাই প্ৰতিশ্ৰুতি দিলে। আজি তাৰিখলৈকে আপোনালোকে 351 টকা 33 পইচা আপোনালোকৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাকৈ চাহ জনগোষ্ঠীক অপমানিত কৰিলে। আৰু কিমান চাহ জনগোষ্ঠীক অপমান কৰিব? এটা ধৈৰ্যৰ সীমা থাকে। আপোনালোকৰ ভেলকিবাজিত বহু চাহ শ্ৰমিকে আপোনালোকক ভোট দিছিলে, কিন্তু এতিয়া চাহ শ্ৰমিক ৰাইজে বুজি পাইছে আপোনালোকে যে ভেলকিবাজি কৰে, আপোনালোকে যে প্ৰতাৰণা কৰে, আপোনালোকে যে অপমানিত কৰে। শেহতীয়াকৈ আপোনালোকে চাহ জনগোষ্ঠীৰ সকলোৰে আদৰৰ কৰম সন্মিলনৰ জাতীয় কৃষ্টি সংস্কৃতিৰ ওপৰত যি অপমান আনিলে, যি আপোনালোকে এটা অপবাদ জাপি দিলে, এয়া কিন্তু দুৰ্ভাগ্যজনক। আমি চৰকাৰৰ পৰা এনেকুৱা অপমান আশা কৰা নাছিলোঁ। আশা কৰিছোঁ এই অপমান আপোনালোকে দূৰ কৰিবৰ কাৰণে নেক্সট বছৰৰ পৰা এই হলিডেটোক পে হলিডে হিচাপে কৰক। চাহ জনগোষ্ঠী আদিবাসীসকলক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰক। যিহেতুকে পাৰ্লিয়ামেণ্টত আপোনালোকে ইয়াৰ বিল আনিছিলে, 36টা চাহ জনগোষ্ঠী আদিবাসী সমাজক জনজাতিকৰণ কৰাৰ কাৰণে, সেইটো ৰক্ষা আপোনালোকে কৰক। 351 টকা 33 পইচা আপোনালোকে ইমিডিয়েট ঘোষণা কৰক। এইবিলাক কৰি কমচে কম চাহ জনগোষ্ঠীক যিটো অপমান কৰিলে তাৰ আপোনালোকে প্ৰায়শ্চিত্ত কৰক। ধন্যবাদ।